আজি 2024 বৰ্ষৰ জুন মাহৰ 8 তাৰিখ। আজিৰ দিনটোৰ তাৎপৰ্য মই তোমালোকলৈ আগবঢ়াইছোঁ। মই তাৎপৰ্যকেইটা সংগ্ৰহ কৰি লৈছোঁ আৰু মই ক'বলৈ লৈছোঁ 1936 চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হয়। 1984 চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। 1957 চনৰ আজিৰ দিনটোতে দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল। 1975 চনৰ আজিৰ দিনটোতে ৰুছ মহাকাশযান ভেনেৰা 9 শুক্ৰ গ্ৰহৰ অভিমুখে ঢাপলি মেলিছিল। 1915 চনৰ আজিৰ দিনটোতে শিক্ষক, নিষ্ঠাৱান সমাজ সংস্কাৰক, স্বাধীনতা যুঁজাৰু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ জন্ম হৈছিল। 1955 চনৰ আজিৰ দিনটোতে WWW অৰ্থাৎ ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক তথা কম্পিউটাৰ বিজ্ঞানী টিম বাৰ্নাৰ্ছ-লিৰ জন্ম হৈছিল। 1919 চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিক কিৰণ কুমাৰ গগৈৰ মৃত্যু হৈছিল। আজি বিশ্ব মহাসাগৰ দিৱস। গতিকে আজিৰ দিনটোৰ তাৎপৰ্য এয়াই মই তোমালোকলৈ আগবঢ়ালোঁ।